মানুহৰ এনেকুৱাই ভিৰ তাতে আকৌ ৰিজৰ্টৰ ফ্ৰণ্টত মানে ৰিজৰ্ট অপেনিং কৰা আগতেই মানুহ আহি একেবাৰে হাজিৰ আৰু নহ'বনো কিয় যিহেতু অসমৰ পৰা গৈছে মেক্সিমাম মানুহে অসমৰ পৰা গৈছে সেয়েহে ৰাতিপুৱা ভাগতে ভাবিছে আমি আগত গৈ পাম কিন্তু সকলোৱে আগতেই গৈ পাইছে দেই আৰু মানে ৰিজৰ্ট অপেনিং কৰাৰ আগতেই যেন এইটো ভিৰ লাগিব আমিও একেবাৰে এক্সপেক্ট কৰা নাছিলোঁ আৰু নহ'বনো কিয় মানুহ মানে এটা দুটাকৈ নহয় এনেদৰে লাইন পাতি বাছ লৈ আহিছে আৰু পাৰ্কিঙৰ কাৰণে না জেগা আছিলে না মানুহে গৈ ঠাণ্ডা পানীৰে গা ধুবৰ বাবে জেগা আছিলে বাহিৰৰ ভিউটো চালেই যেতিয়া ভিতৰৰ ভিউটোনো কিয় মিছ কৰিব বলকচোন অকণমান ভিতৰলৈ যাওঁ আৰু ভিতৰলৈ সোমাই আহিয়ে মানুহৰ সমাগম দেখি মানে কিবা পাগালা ফিল এটা হৈ গ'ল দেই মানে কিবা এক্সাম চেণ্টাৰত সোমোৱাৰ দৰে সন্মুখভাগ লাগিছিল হয় কিন্তু ভিতৰত আকৌ কিবা মেলা নে কিবা মানে নামঘৰত ভাদ মাহৰ ভিৰ সেনেকুৱা লাগিছিল মানে মিলাবতো নাপায় কিন্তু মানে মানুহৰ ভিৰটোৰ কথাহে মই কৈছোঁ দেই আৰু এয়া দেখিছেনে কোটনে ক'ত কেনেকৈ কোনজোপা গছৰ আঁৰত মানে নিজৰ কাপোৰ সলাই পানীত জঁপিয়াই দিছে তাৰ কোনো ঠিকনা নাইকিয়া পিছে কিবা এটা ভালো অনুভৱ হৈছিল দেই এনে ভিৰটো দেখি কিবা মোৰ গা ধুবলৈ সাহসেই নোহোৱাৰ দৰে হ'ল কিন্তু মোৰ ছোৱালী পিছে নাচুৰ বান্দা তাই কিন্তু আহিলোঁ যেতিয়া টক্সিতা ৰিজৰ্টৰ পানীত এখন টেকৰ হ'লেও নামিহে এৰিলে দেই তাইকে মানে নমাই মেলি তাৰ পৰা আমি একেবাৰে গমনহে কৰিলোঁ বোলো বেলেগ এখনলৈ যোৱাহে কথা ভিৰ ভাৰ বুলি কৈ আছোঁ হয় কিন্তু সেই দিনটোত আকৌ এনজয় কৰাটো বেলেগ এটা মজা দেই আৰু দেওবাৰ দিনত মানে ভিৰ হোৱাৰ আৰু এটা কথা থাকে কাৰণ এই গোটেই মাহটো গৰমৰ বন্ধ পাইছে বাচ্ছাবিলাকে আৰু গোটেই সকলোৰে ঘৰত চাগে বাচ্ছাবিলাকে মানে কলৈ নাযাওঁ উৎপাত লগাই আছেই আৰু সকলো মাক দেউতাকে এই কথাটো বুজি পায় আৰু মাক দেউতাকসকলো যিহেতু দেওবাৰ দিনটোত ফ্ৰী পাইছে সেয়েহে দেওবাৰ দিনটোতে মানে সকলো ফালৰ পৰা মিলাই মানে ঘূৰি আহিবও পাৰি এক ৰাতি থকাকেও আহিব পাৰি সেয়েহে নামচাই ৰিজৰ্ট কেইখনতে ভিৰ নকৰিনো কৰিব কি তাতে আকৌ ঠাইকেইখন বহুত ধুনীয়াকৈ সজাই পৰাই তুলিছে আচলতে ধুনীয়াকৈ সজাই পৰাই তুলিছে মানে মেইন কথাটো হৈ গৈছে তাত প্ৰাকৃতিক সৌন্দৰ্য মানে নৈকেইখনেই মেইন আকৰ্ষণ আৰু সেই নৈকেইখনৰ লগত সংলগ্ন কৰি তেওঁলোকে ইমান ধুনীয়াকৈ মানে টুৰিষ্ট প্লেচ হিচাপে গঢ় দি তুলিছে তাক কিন্তু মানিবলগীয়া এই ঠাইসমূহৰ বাবে বাৰু মই মানে উপযোগী নহয় যিহেতু মই সাঁতুৰিব নাজানো কিন্তু মোৰ মানুহজন কিন্তু এইবিলাক ঠাইৰ বাবে একেবাৰে এক্সপাৰ্ট কাৰণ তেখেতে সাঁতুৰিবলৈ খুব ভাল পায় মানে এনেকুৱা ধৰণৰ পৰিৱেশত তেখেতে এনজয় কৰি ভাল পায় পিছে এই জনসমাগমৰ মাজত সেই দেওবাৰ দিনটোত কিন্তু মোৰ মানুহজনেৰো কাপোৰ চেঞ্জ কৰি সাঁতোৰাৰ কিন্তু সাহসখন নহ'ল দেই ৰিজৰ্টখনৰ মূল সৌন্দৰ্য মানে পানীখিনিৰ কথা কৈছোঁ সেইখিনি যদি কেনেবাকৈ নদী নহয় ছুইমিং পুল হ'লহেঁতেন সেইদিনা কিন্তু চাব লগা হ'লহেঁতেন কাৰ পিঠিত কোন উঠিলহেঁতেন তাকো ধৰিব নোৱাৰিলেহেঁতেন আৰু এটা ইণ্টাৰেষ্টিং কথা কি হ'ল জানেনে এখন ধুনীয়া ঠাইলৈ যেতিয়া আমি যাওঁ উপভোগ কৰাৰ লগতে কিন্তু আমি আমাৰ নিজৰ পেট পূজা কৰিম বুলিও যাওঁ দেই কিন্তু সেই সৌভাগ্যখন কিন্তু আমাৰ লগতে সেইদিনা চাগে বহুতৰে নহ'ল সেই টক্সিতা ৰিজৰ্টখন পোৱাৰ আগতে এখন মানে সাধাৰণ এখন LD হোটেল বুলি পোৱা যায় যিখন হোটেলত মানে টক্সিতা ৰিজৰ্টত আমি গম পাই গ'লোঁ যে খোৱাৰ সৌভাগ্যখন নহ'ব সেয়েহে বোলো নাই গেট বন্ধ হৈ থাকোঁতে আমি যিহেতু ইমান দূৰৰ পৰা গৈছোঁ আগতে বোলো পেট পূজাটো কৰি লওঁ পিছে সেই যে সিদ্ধান্তটো আছিল কেৱল আমি বৌ আৰু মইহে চিম্পলকৈ ভাত খাই লোৱাৰ সিদ্ধান্তটো আছিল কিন্তু ভাগ্যবশতঃ কিন্তু আমাৰ গোহাঁই দুজনেও কিন্তু খাই ল'লে আৰু খাই লোৱাৰ বাবে কিন্তু তেখেতলোকে বাচিলে দেই কাৰণ সেই দিনটোত যে ৰিজৰ্টত কোনোবা গৈ খাবলৈ পাইছে তাৰ কিন্তু আশা একেবাৰে ক্ষীণ হোটেল LDখন কৈছোঁহে সাধাৰণ খানা কিন্তু একদম মানে টপ দিছিলে মানে চাউলটো যে দিছিল ইমান টেষ্টি দিছিল কিবা মুখতে মানে টেষ্টটো লাগিয়ে থাকিল আৰু এইকেইজনী হৈছে আমাৰ দুজনী কণমানি দুজন গোহাঁইৰ দুজনী একেবাৰে গোহাঁইনী আৰু এয়া আমি খাই বৈ টক্সিতা ৰিজৰ্টত ফূৰ্তি কৰিলোঁ অকণমান মানে এনেই উপভোগ কৰিলোঁ সৌন্দৰ্যখিনি তাৰপিছতে বোলো এইখনৰ পৰা ওলাই দিয়াৰহে কথা আৰু ক'ত কি আছে তাৰে অকণমান সৌন্দৰ্য বোলো উপভোগ কৰিব পাৰোঁৱে কিজানি মানুহৰ বোলো সমাগম কমেই সেই বুলি ভাবি আমি তাৰ পৰা ওলাই দিলোঁ তাৰ পৰা ওলাই গৈনো আমি কলৈ গ'লোঁ আৰুনো কোনকেইখন ৰিজৰ্টৰ সৌন্দৰ্য উপভোগ কৰিলোঁ আৰু সেইকেইখন ৰিজৰ্টৰনো গতি কেনেকুৱা মানে মানুহৰ ভিৰটো কেনেকুৱা সেইবিলাক ভিডিঅ' আপোনালোকে লাহে পাই থাকিব দেই বাৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰি মাৰি দিছোঁ সকলো ভালে কুশলে থাকিব দেই গৰম কিন্তু বহুত বেছি শীতল পানীত গা ধুবলৈ গৈ গৰম হৈ নাহিব কিন্তু আজিলৈ বাই